সকলোৰে কি খবৰ নিশ্চয় সকলোৰে ভালে আছে তো যেহেতু মই ইয়াতে ডিউটি কৰোঁ তো সকলোকৈ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু মই ডিউটি কৰোঁ এইটো মাইস্কেপ বিল্ডিং বুলি কয় যিটো হায়দৰাবাদত মই বৰ্তমান আছোঁ আৰু এইটো বেছমেণ্টটো হয় বেছমেণ্ট ওৱানত মোৰ ডিউটি জেগাটো আছে বেছমেণ্ট ওৱানত মই কি কৰোঁ ইয়াত মানে পানীৰ কাম কৰোঁ পানীৰ মানে ট্ৰিটমেণ্ট কৰিব লাগে পানী মানে ফ্লেটত যিবিলাক পানী যায় যে সেইবিলাক মানে দিব লাগে ফ্লাছত পানী মানে বাথৰুমত পানী যায় খোৱা পানী যায় গা ধোৱা পানী যায় সকলোখিনি মই মানে ট্ৰিটমেণ্ট কৰি ইয়াত পঠিয়াব লাগে তো ভিডিঅ'টো মানে এইটো একচুৱেলি মোৰ নতুন চেনেল হয় নতুন চেনেল মানে মই এনেই মোৰ আন চেনেল নাই এইটোৱে মোৰ নতুন খুলিছোঁ ভিডিঅ'বিলাকো নতুন পাব আৰু অলপ হেঁপাই গৈছোঁ যিহেতু তলৰ পৰা আহোঁতে অলপ ওপৰত উঠিব লাগে আৰু মোৰ এইটো হৈছে ছেটআপ আপোনালোকে ছেটআপটো চাব পাৰে এইটো হৈছে মোৰ পেনেল হয় পূৰা ইলেক্ট্ৰিক পেনেল আৰু এইবিলাকতে আমি পানী ট্ৰিটমেণ্ট কৰোঁ মানে ইয়াত আছে प्रेशर सैंड फिल्टर इतना से एक्टिवेट कार्बन फिल्टर और इतना से सॉफ्ट ट्रेनर तो ये क्या है ये कि है माने आमी जिलाक वाल आसे तो वालते कि हल किसुमान 5 मिनिट वाल बंद कर लगे किसुमान 10 मिनिट एनेकुवा एटा नियम आसे সেই নিয়মৰ দ্বাৰা আমি মানে পানীখিনি চফা কৰোঁ মানে পানীখিনি কেনেকৈ কি কৰিব লাগে কি নাই আমি ইয়াত দেখাম মোৰ ওচৰত কিটো আছে পানীৰ কেনেকৈ মানে ভাল হৈছে বেয়া হৈছে কিমানটো কোৱালিটি আহিছে আজি কিমানটো হ'ব লাগে সম্পূৰ্ণখিনি দেখাম আৰু মোৰ এইটো ইলেক্ট্ৰিক পেনেল হয় তাৰপিছত এফালে মোৰ লিখিবলগীয়া থাকে মানে আজিৰ দিনত কি কৰিলোঁ কিটা মানে মেচিন চলালোঁ আমুক তামুক বহুতখিনি লিখিবলগীয়া হয় আৰু মোৰ হৈছে এইটো মানে এইটোৱে মেইন এইটো কণ্ট্ৰল পেনেল হয় সম্পূৰ্ণখিনি মানে এই পেনেলটোতে এই সুইচ কিটাতে সোমাই আছে ইয়াত আৰু দুটা মটৰ আছে এই মটৰ দুটা চলাবলগীয়া হয় আৰু আছে বহুত কাম আছে মোৰ তো সম্পূৰ্ণখিনি দেখাম তো বৰ্তমান মানে মোৰ ডিউটিটোৰ বিষয়ে আপোনাক কৈ লৈছোঁ যিহেতু হায়দৰাবাদত বহুতো ডিউটি আছে কৰিবলগীয়া অসমৰ ল'ৰাই কৰিও আছে আৰু এইটো বৃহৎ ডাঙৰ ফায়াৰ টেংক হয় ফায়াৰ টেংক নহয় একচুৱেলি ফায়াৰ প্লাণ্ট হয় তো সম্পূৰ্ণখিনি দেখাম আৰু আজি মানে ভিডিঅ'টো মই কৰিম বুলি ভবা নাছিলোঁ এনেই বহি আছিলোঁ তো দেখাই দিলোঁ তো নেক্সট টাইমত ফুল ভিডিঅ' পাব পানী সম্পৰ্কীয় পানী কেনেকৈ চফা হয় পানী বিল্ডিঙত কেনেকৈ আহে যায় কিমান পানী 1 নম্বৰ ইউজ কৰা হয় নে 2 নম্বৰ ইউজ কৰা হয় সম্পূৰ্ণখিনি গম পাব মই যিটো ডিউটি কৰি আছোঁ তাৰ বিষয়ে দেখাম মোৰ এইটো কোম্পানী হয় নবীন ইনভাইৰ ইণ্ডিয়া ইঞ্জিনিয়াৰ তো এইটোৱে মোৰ কোম্পানী হয় এইটোতে মই কৰি আছোঁ আৰু কাৰোবাক যদি জব লাগে বা অসমৰ পৰা যদি আহিছে তো সম্পূৰ্ণ মোক মানে কণ্টেক্ট কৰি পিনি এই জবটোত সোমাব পাৰে তো 20,000 টকা চেলেৰি 22,000 টকা চেলেৰি আপোনাৰ চাইট লৈ আছে তো ইমানে কৈছোঁ আৰু দেখাম আমি আহিবলগীয়া ভিডিঅ'বিলাক দিবলগীয়া ভিডিঅ'বিলাকক দেখাম কেনেকৈ কি হয় তো লগ পাম আকৌ এটা ভিডিঅ'ত তো এই ব্লগটো ইমানতে শেষ কৰিছোঁ আৰু মোৰ চেনেলটো যোনে ছাবস্ক্ৰাইব কৰা নাই আৰু মোৰ যিহেতু নতুন চেনেল তো যোনে চাইছে সকলোৱে যাতে ছাবস্ক্ৰাইব কৰি দিয়ে আৰু ভিডিঅ'বিলাকত যাতে লাইক আৰু এটা কমেণ্ট কৰি দিয়ে তো তাৰে আশা ৰাখিলোঁ আৰু ভিডিঅ'টো এতিয়ালৈ সমাপ্ত কৰিছোঁ আৰু অনাগত দিনত বহুত ভিডিঅ' দিম আপোনালোকে ছাপোৰ্ট কৰি যাব